বেংগলোৰৰ চাহৰ বিজনেছ যিহে চলে নহয়, কি কৰিম, মাথা মাৰিবলগীয়া হয় আৰু তাত কেতিয়াবা ভাবোঁ মই ম'ম' বেচোঁনে চাহ বেচোঁনে এনেকৈ লাগি যায় বুজিছেনে। এই চাহটাকে কিনিবলৈ গৈছিলোঁ আৰু খুব কম প্ৰাইচ বুলিও নহয়, মানে মিনিমাম মানে দোকান যদি চলাবলৈ হ'লে চাহৰ দোকান যদি খুলি যায় নহয় চলিব তাতে লগতে চিগৰেট ইয়াত বহুত জেগাতে বন্ধ কৰিছে, কাৰণ দাম বঢ়াইছে চৰকাৰে। অনলি বেন কৰা নাই দেই, কিন্তু দামহে বঢ়াই আছে চিগৰেটটো। কিন্তু খোৱা মানুহৰ যাৰ অভ্যাস আছে সিহঁতে যিমান দাম দিলেও হয়। মই বাৰু কেতিয়াবা এডাল যে এনেকুৱা দাণ্ডাটো 100 টকামান কৰি দিলেও ভাল আছিলে আৰু মানে তেতিয়াহে মানুহবিলাকে খাবলৈ চিন্তা কৰিব, হয় নে নহয়। ইয়াত কেক হয় এইটো খুব ধুনীয়া ধুনীয়াকৈ ডিজাইন কৰি থয়। কেকৰ লগত কি লেনা দেনা, আমাৰতো চাহ লগতহে লেনা দেনা, হয় নে নহয়। আজি আমি দোকানটো নুখোলোঁ বাৰু। আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু দিয়ক আপোনালোকে ফেচবুকতো অকণমান ভাল লাগিছে আৰু আপোনালোকৰ মৰম চৰম পাই, কিন্তু ইউটিউবতো আপোনালোকে অকণমান আৰু চাব আৰু মোৰ ভিডিঅ'টো দেই। এনে মই কেতিয়াবা ধেমালি কৰিবলৈ এনেকুৱা ভিডিঅ' বনাওঁ বাৰু। আৰু চিৰিয়াছলি কেতিয়াবা মই ইনফৰমেশ্যন টিপছ টাইপৰ বেংগলোৰ কেনেকুৱা কি হয়, তো মানে সৰু সুৰাকৈ যিমান পাৰোঁ মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ বুজিছে। আৰু আমাৰ দোকানটো একদম অৱস্থা নাই, আৰু অৱস্থা নাই মানে এইটো কেলেই চেঞ্জ কৰা নাই মই, তাত কথা আছে। এই বিল্ডিঙৰ য'ত আমি এতিয়া বিল্ডিঙত আছোঁ, মানে সেই বিল্ডিঙৰ মালিকটো মানে এই বিল্ডিংটো মানে গোটেই কিবা চেঞ্জ কৰিব বুলি কৈছে, মানে বেলেগক দিম বুলি কৈছে। বেলেগক দিম মানে গোটেই PG কনভাৰ্ট কৰিব। আৰু সেইকাৰণে ইয়াৰ পৰা আমি উঠিব লগা হ'ব চাগে, কাৰণ এই PG ল'ৰাবিলাক মানে কিবা আৰু গোটেই এই ইয়াত মানে পাৰ্কিং ৰাখিবলগীয়া হ'ব, হয় নে নহয়। সেইকাৰণে আমি ইয়াত লগাব নোৱাৰিম। তো সেইকাৰণে মই যোনটো নতুন ষ্টল লৈছিলোঁ সেইটো মানে বেচিবলগীয়া হ'ল, বেচি দিলোঁ। আৰু বেলেগত য'ত আমি নতুনকৈ যাম তাত মানে একদম প্ৰথমৰ পৰা আমি ডাঙৰকৈ মানে তাত ডাঙৰকৈ নতুন ডাঙৰ ষ্টল লৈ আমি বহিব নোৱাৰিম। যেনেবা যোনটো বেচিছিলোঁ মই সেনেকুৱাত থাকিব নোৱাৰিম, কাৰণ আমি এৰিয়াটো চাব লাগিব কেনেকুৱা কি হয়। আৰু তাৰ মানে BBMP বিলাক উঠাই লৈ যায়, বিনা কিবা কথা কৈ মানে ডাইৰেক্টলি ইহঁতে মানে আহিব উঠাই লৈ যাব চব, মানে বহুত ডেঞ্জাৰ মানে ইহঁতৰ। আৰু পইচা দিলেতো হয় বাৰু, তথাপিও অকণমান ভেজাল হৈ যাব পিছত, হ'লেও মই মানে সেইটো বনাওঁতে বুজিছে নাই। मैं बाल कटने आऊंगा भैया, ठीक है। आता हूँ बाल कटने आता हूँ মানে কথাটো এনেকুৱা হৈ যায় আৰু ইয়াৰ মানে লোকেল যোনবিলাক আছে BBMP, এই চৰকাৰৰ যোনটো মানুহবিলাক, সিহঁতে ৱাৰ্ণিং নিদিব, ডাইৰেক্ট উঠাই লৈ যাব, চকুত পৰিলে হ'ল বস্তুবিলাক বুজিছে নাই। তো সেনেকুৱা টাইপৰ কথা হয়। আৰু সেইকাৰণে মই মানে ষ্টলটো বেচি দিলোঁ। আৰু মেইন বেচাৰ কাৰণটো হৈছে বিল্ডিংটো মানে চেঞ্জ কৰিবলগীয়া হ'ব। আমি নিজৰ মতে নহ'ব, কিন্তু অনাৰে কিন্তু আমাক ন'টিচ দি থৈছে ন, সেইকাৰণে মানে যাবলগীয়া হ'ব আৰু ইয়াৰ পৰা। আৰু মোৰ মানুহজনী ইয়াত শুই আছে বাহ, সুজানৰ মিউজিক চাই। আৰু এটা মুভি আছে মানে নেপালী মুভি, খুব সুন্দৰ। আপোনালোকে মিউজিকটো শুনিছে থাকে ন। এই কি আছিলে মুভিটোৰ নামটো কি আছিলে? उनको स्वेटर হা, উনকো চুৱেটাৰ। বহুত সুন্দৰ মুভি, মানে মই চাম। আৰু মিউজিকটো আপোনালোকে শুনিছে, বেকগ্ৰাউণ্ডত অকণমান বজাই দিম, নহ'লে মানে কিবা লাগিব আৰু কপিৰাইট লাগিব। আৰু এইটো চাহটো তাইৰ কাৰণে ওলাই দিম। আৰু আজি ইহঁতে মানে দোকানটো খোলা নাই, আৰু ইমান দিনে মানে সিহঁতে কষ্ট কৰি থাকে ন, সেইকাৰণে অকণমান ৰেষ্টটো লওক। আৰু মই এই মিউজিকটোৰ কথা কৈ আছোঁ, আপোনালোকে শুনিছে নিশ্চয়। এইটো মুভিটোৰ নাম হৈছে উনকো চিয়তাৰ, মানে হা उनको स्वेटर उनका स्वेटर उन्होंने सिलाता है वो ना। इनके लिए स्वेटर बनाया था। हाँ, उनको च्योतार, उनको च्योतार, स्वेटर उनको स्योतार, स्वेटर बेबी उनको स्वेटर মানে মুভিটোৰ নাম উনকো চুইটাৰ। মানে যিয়ে হওক আৰু আপোনালোকে চাব, মুভি খুব ধুনীয়া ষ্টৰি। আৰু এই ষ্টৰিটো কি ক'ম আৰু, খুব সুন্দৰ, মানে লাজবাব। আজিৰ দিনত মানে খুব কমে ওলাই বাৰু, তাই যি ফিল কৰে বাহ।